হেল্ল' গাইজ, স্বাগতম দ্যাটছ ৰুমি ভাইবছ। তো আজি আমি আলোচনা কৰিম ডুবাইৰ যিটো ফাৰ্ষ্ট মন্দিৰ আছে। তো নট অনলি ফাৰ্ষ্ট মন্দিৰ বাট অলছ' আগতেও এনেকুৱা এটা মন্দিৰ আছিল। তো এইটো ছেকেণ্ড মন্দিৰ হয়, হিন্দু মন্দিৰ, ছেকেণ্ড হিন্দু মন্দিৰ ইন ডুবাই। তো নৰেন্দ্ৰ মোদীয়ে কি কৰিছিল, ইয়াত মানে অংশগ্ৰহণ কৰিছিল, মানে ইয়াত গৈছিল, ইনভাইট কৰিছিল যিটো কিং আছে, ডুবাইৰ যিটো কিং হয়, কিং শ্বেখ ৰছিদ বিন ছায়েদ আল মাকতাম। তো ই উদ্ভাৱন কৰিছিল, ইয়াৰ পিকচাৰ বেগ আছে। তো এইটো 1 ছেপ্টেম্বৰত ষ্টাৰ্ট কৰিছিল, মানে ভিজিটৰৰ কাৰণে অপেন কৰি দিছিল, মানুহে যাব পাৰে। তো এইবিলাক পিকচাৰ হয়, এনেকুৱা হয় মন্দিৰটো। ছেকেণ্ড মন্দিৰ ডুবাইৰ, এইটো বহুত ধুনীয়া। এইটো শিৱ আৰু লৰ্ড কৃষ্ণৰ ওপৰত, ভগৱান কৃষ্ণ আৰু ভগৱান শিৱৰ মন্দিৰ হয়, শিৱ মন্দিৰ আৰু মানে কৃষ্ণ মন্দিৰ। ৰাম লক্ষ্মণ সীতাৰ মন্দিৰ আছে, মানে কি আছে, মূৰ্তি। এনেকুৱা ষ্ট্ৰাকচাৰটো আপুনি দেখা পাব, এনেকুৱা হয় ষ্ট্ৰাকচাৰ। মানে যিমানবিলাক মানে হিন্দু দেৱ দেৱতা আছে, সববিলাকেতে ইয়াতে আছে।